নমস্কাৰ সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অনন্ত স্পাৰ্কলৈ স্বাগতম জনাইছোঁ। দীপাৱলী উপলক্ষে অসমৰ কণ্ট্ৰেকচুৱেল টেট টিচাৰসকলৰ বাবে এটি ভাল খবৰ এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। অসমৰ ঠিকাভিত্তিক অৰ্থাৎ কণ্ট্ৰেকচুৱেল শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটি বহুতেই ভাল খবৰ দিছে। আৰু এই খবৰ অনুযায়ী অসমৰ প্ৰায় ৩৫,০০০ ঠিকাভিত্তিক টিচাৰসকলৰ দীৰ্ঘদিনীয়া চাকৰি নিয়মীয়াকৰণৰ সমস্যা সমাধানৰ পথত অগ্ৰসৰ হৈছে। অসমত কৰ্মৰত অৱস্থাত থকা প্ৰায় ৩৫,০০০ ঠিকাভিত্তিক শিক্ষকৰ ভিতৰত ২৫,০০০ শিক্ষক SSৰ অধীনত আৰু অৱশিষ্ট ১০,০০০ ষ্টেট পুল শিক্ষক। আৰু সেয়ে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ সন্দৰ্ভত এখন মিটিঙৰ অনুষ্ঠিত কৰিছিল। আৰু এইখন মিটিঙত ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষা বিভাগক এক বিশেষ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে। ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে অত্যন্ত ভাল খবৰ। ভিডিঅ'টো যদিহে ভাল পাইছে লাইক কৰি দিব। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু ইমানেই আছিল। সকলোকে দীপাৱলীৰ শুভকামনা জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।